তো হেল্ল' ফ্ৰেণ্ড, কি খবৰ? তো আমি আহিছোঁ নগাঁও আৰু এইফালে চাব পাৰে আমি খোৱা লোৱা বনোৱাত ব্যস্ত। যেনিবা আমি বনভোজহে খাইছোঁ। তো একচুৱেলি আমাৰ ভতিজী ছোৱালীৰ বিয়া, তো এইফালে সেইকাৰণে আমি বনাই আছোঁ। মা, মই, বৌ আছে, বা আছে, চবেই আছে, সকলোৱে মিলি পেলাই আমি এনেকৈ বনাই আছোঁ। আৰু এইফালে আমাৰ কইনা আহি ৰেডি। আমি আগতে আহিলোঁ 14 তাৰিখে আৰু কইনা আহিছে এয়া 22 তাৰিখত। তো এয়া কইনা হাই দিছে দেই। তো এইফালে চাব পাৰে কইনাৰ বৰতাক, কইনাৰ ভনীয়েক, তাৰপিছত কইনাৰ ভাইটি, কইনাৰ মা, কইনাৰ দাদা, কইনাৰ খুৰী, এয়া আমাৰ কইনা। তো আমি চবকে কথা পাতি কিবা কিবি কৈ এনেকৈ ভিতৰলৈ সোমাই আহিছোঁ। এয়া চাব পাৰে ৰভা বনাইছোঁ আমি ভাত খোৱা পেণ্ডেল এইখিনিত। তাৰপিছত আহিলোঁ টাউন। এয়া চাব পাৰে বহি বৰ লাগিছে। এইফালে বা চুলি ষ্ট্ৰেট কৰিব, এয়া বহি আছে, তাইও মোবাইল টিপি আছে। তো এয়া চাব পাৰে আছোঁ আৰু এনেকৈ বহি কৰি। তাৰপিছতে এয়া চাব পাৰে দৰালে বস্তু ৰেডি কৰিলোঁ আৰু তাৰপিছতে এয়া চাব পাৰে আমি ওলালোঁ ধাবালৈ। তো ল'ৰা ছোৱালী তাত খেলিব আৰু আমি অকণমান ধাবাত কিবা কিবি খাই আহিম। তো এয়া চাব পাৰে। তো আমি চবেই আহি পূৰা ধাবাত খোৱা লোৱা কৰিলোঁ। ল'ৰা ছোৱালী পূৰা খেলিলে। তাৰপিছত এয়া হৈছে অন্ন ধাবা ভিনদেউহঁতৰে। তো সেইকাৰণে আমি আহিলোঁ আৰু এয়া ঘূৰি ফুৰি এতিয়া ঘৰলৈ যাম আৰু কালি কি হয় দেখাম বাৰু। তো এয়া হৈছে 23 তাৰিখৰ মেহেন্দি। এয়া চাব পাৰে মই মেহেন্দি তাইক লগাই দিম। তো সেইকাৰণে আপোনালোকক দেখাই দিছোঁ অকণকৈ। আৰু আমি কি ফূৰ্তি কৰোঁ, কি কথা কওঁ, সেইখিনি অৰিজিনেল ভইচত দিম বাৰু। আৰু এইফালে চাব পাৰে কইনাৰ বায়েক লগতে বান্ধৱী, যিহেতু অলপ সৰু ডাঙৰ। তো এয়া তাৰপিছত আমি কি ফূৰ্তি কৰোঁ শুনি থাকিব। সন্ধিয়ার টি পার্টি টি পার্টি চলি আছে। নামটা বেয়া হয়ে যাবে না। বুঝছিস নে? এটা কি থেকে যাচ্ছে ভিডিও ম্যান মেলায় তো তোর ভিডিও কি করলো আর ফির আর ঘুরে না আমি কালকে দুপুর কয়টার সময় আসবে কাপড় দিয়ে দেখাও না। আর মুখ এখন খুলে যাও পাগল হয়ে যাবে। এমন মেলি কাই দিছে মেহেন্দি দিয়ে দিছো, মেহেন্দি ধরে নাই কেন? ওটা তুমি করো নয় এলিয়ে হচ্ছে এটা না এটা মানেটা কি তালা ঘামা আছিল নেকি কোনো? তালাখান ঘামা। তো আপোনালোকে শুনিলেই আমি কিমান জমনি কৰিছোঁ। তো কথাখিনি মই কাটি দিয়া নাই, কাৰণ সেইখিনি মনত ৰাখিবৰ কাৰণে মই কেপচাৰ কৰি ৰাখিছোঁ। আৰু মই লাহে লাহে বিয়াৰ জোৰোণৰ এইখিনি ভিডিঅ' মই লাহে লাহে দিম। তো এইখিনি মই মানে বনাইছিলোঁ ৰিলছ সৰুকৈ। তো সেইখিনি মই ইয়াতে এড কৰি দিছোঁ। আপোনালোকক পিছত দেখাম বাৰু কি হয় নহয়। ইন ডিটেইলছ জোৰোণ আৰু বিয়া কি কৰিলোঁ কি নকৰিলোঁ সেইখিনি বাৰু দেখাম। এতিয়া জাষ্ট সৰুকৈ মিনি ভিডিঅ'ৰ নিচিনাকৈ অকণমান আপোনালোকক দেখাইছোঁ। মিনি ভিডিঅ' বুলি ক'লেও ভুল হ'ব, কাৰণ এতিয়া বহুত দীঘলীয়া হৈ গ'ল চাগে। তো আপোনালোকক বিয়া আৰু জোৰোণ ৰিচেপশ্যন কিবা কিবি এয়া পিছত আপোনালোকক ভালকৈ দেখাম ভিডিঅ'। তেতিয়ালৈ বাই বাই।